আজি আচলতে ব্লগ নহয়, জাষ্ট আমি লকডাউনত থকা আমাৰ বজাৰখন চাবলৈ গৈ আছোঁ, তো আপোনালোকে চাই থাকক। গোটেই বজাৰখন বন্ধ হৈ আছে আৰু সকলো মানুহ নিজৰ ঘৰত সোমাই আছে। জৰুৰীকালীন সেৱাসমূহ চলি আছে মাত্ৰ। এইটোই আছিল আমাৰ বজাৰখন। এতিয়া প্ৰশ্ন হয়, কৰোণাৰ পৰা হাত সাৰি থকা ভাৰতবাসীয়ে ৰক্ষা পাবনে? কৰোণাৰ পৰা আমি আশা কৰিম কৰোণাই যাতে ভাৰতবাসীক ক্ষতি নকৰে।